হে ভগৱান, হে প্ৰভু ঈশ্বৰ, তুমি ক'ত আছা দেখা দিয়া প্ৰভু ঈশ্বৰ। তোমাৰ লীলা এই জগতখনক দেখাই দিয়া। যি মহামাৰীৰ ৰূপে দেখা দিছে সেই ৰূপ যাতে সোনকালে নাশ হয় প্ৰভু ঈশ্বৰ, তুমি কৃপা কৰা। কৃষ্ণ কৃষ্ণ প্ৰভু, হৰি ৰাম। বন্ধটো খুলিলে ঢেৰ মানুহক পইচা দিব লাগিব দেই। সেইবিলাককতো পইচা দিব আছে, এতিয়া পইচা নিবও অহা নাই নহয়। আহিলে কিবাকে মেনেজ কৰি দিব লাগিব আৰু। হেৰি অঁ চাহ লওক। চাহ আনিছা ন? কি চাই আছিলেনো? এইবিলাক আকৌ কিবা কিবি পইচা পাতি দিবলগীয়া আছে নহয়। এতিয়া বন্ধটো খুলিলে দিম বুলি ভাবিছোঁ আৰু লাহে লাহে, নে কি কোৱা? হয় হয় দিয়ক। হেৰি অঁ চাওকচোন, মোৰ এই বাওঁ চকুটো আজি কিনো হ'ল জানো, ইমান টিপ খাই আছে। কি হৈছে একো ধৰিবই পৰা নাই। কিবা বেয়া হ'ব নি বাৰু? এই বাও চকু লৰিছে ন? ৰ'বাচোন ৰ'বা, এই বাও চকু লৰিলে কিবা এটা আছিল নহয়। ৰ'বা, এই বাও চকু লৰিছে তুমি চাগে আহিবা। কি হে? বাও চকু লৰিছে তুমি চাগে আহিবা। কাক মাতিব লৈছা হে তুমি এই বন্ধৰ দিন কেইটাত? পগলা হৈছে নেকি হে? এইবিলাক বাও চকু ঢিপঢিপাই লৰাই কাৰোবাক মাতি ল'ব লৈছা এতিয়া আকৌ। আপুনি যে নহয় সদায় ইমান ধেমালি কৰি থাকেনো। ধেমালি বেমাৰ নাই এতিয়া হৈছে মোৰ। বেমাৰেই হওক যিয়েই নহওক, আমাৰ সেই পুৰণি গানবিলাকত আছে নহয়, বাও চকু লৰিছে তুমি চাগে আহিবা। কাক মাতিব লৈছা হে তুমি? শুনক, আমাৰ সেই পিনে বাও চকু লৰিলে কিন্তু বেয়া বুলিহে কয় দেই। এইবিলাক গানৰ কিন্তু কলিগাই নাথাকে। কি কোৱা হে? ধৰণৰ মানুহ দেই এইটো মানে। তাৰমানে বাও চকু লৰিলে বেয়া? হয়তো আকৌ বেয়া। কি বেয়া হে? শুনকচোন, মোৰ গাটো কিবা বৰ বেয়া লাগিছে আজি, দুৰ্বলো লাগিছে। আৰু নিউজ পাও মানে আপুনি এনি টাইম নিউজবোৰ কেলেনো চাই থাকে? নিউজ চাইছে মোৰ বৰ ভয় লগা হৈছেগে। দিয়া নাচাও দিয়া। সপোনে অকল সেই ভাইৰাছ বিধকে দেখি থাকো। আচ্ছা, এই নাচাও দে। আজি দুখনমান চিনেমাকে চাম দিয়া নহ'লে, পুৰণা চিনেমা, অসমীয়া চিনেমা। নাইবা সেই কিছুমানে সেই লিংকবিলাক পঠাইছে থিয়েটাৰৰ, সেই অসমীয়া থিয়েটাৰবিলাকে চাম দিয়া নহ'লে। হ'ব দিয়ক। এতিয়া মোৰ গাটো বেয়া লাগিছে, কিন্তু এই বৰুৱানী বাইদেউৰ কথা কেইটামানো আছিলে, কি কৰো বাৰু? গা বেয়া লাগিলে মৰি যাবা, কিন্তু সেই কথা পাতিবলৈ নেৰিবা হা। সেই বৰুৱানী বাইদেউ, অমুক বাইদেউ, তমুক বাইদেউ, গগৈ বাইদেউ, শইকীয়া বাইদেউ, সেইবিলাকৰ লগত কিন্তু কথা পাতিব নেৰিবা দেই। সেইটো কৰোণা ভাইৰাছ হয় বুজিছা, কৰোণা পেহা নহয় যে একেবাৰে তোমাক একো নকৰিব। সেইটো লভিব লাগিলে গাত হৈছে আৰু। হ'ব দিয়ক, মোৰ গাটো বেয়া লাগিছে। মোৰ পাৰ্কযোৰকো অকণমান খুৱাই বুৱাই দুইটা শুই দিওঁগে দেই। যোৱা দুয়োটা একেবাৰে শুই থাকা। শুই অকণমান ৰেষ্ট ল'লে গোটেই গা চা ভাল লাগিব। আপুনি ভাজি অকণকে কাটিব। ভাজি অকণ কাটি বনাই দিব আৰু একেবাৰে অলপতে শুই লওঁগে। হয় নেকি? দিয়া আৰু উপায়তো নাই এতিয়া। হ'ব দিয়া, মই চাহখিনি খাই ভাজি অকণমান বনাব লাগিব। দিয়া খোৱা তুমি। বাপৰে বাপ, ৰক্ষা ক'তনো আকৌ বিয়নী মেল পাতিব যায় অ' প্ৰভু কৃষ্ণ। এইবিলাকে মাৰিহে এৰিব যি দেখিছো। চাহ ঠাণ্ডাই হ'ল। কোন আপুনি? এই মূৰ্খ, মোৰ এই নাম্বাৰ প্লেটত কি লিখা আছে দেখা নাই? ভগৱান! হে প্ৰভু, আপুনি কিন্তু মাস্ক পিন্ধি আহিছে যে। পৃথিৱীৰ কথা কি মই নাজানো হা? আৰু তহঁতৰ নিচিনা কি মোক জধা মূৰ্খ বুলি ভাবিছা নেকি? মাস্ক নিপিন্ধাকে ঘূৰি ফুৰিম? আমি সেইকাৰণে মাস্ক পিন্ধি ঘূৰি ফুৰিছো। জমৰ ডিউটি অভাৰ হৈ গৈছে, সেইকাৰণে মই নিজে আহিছো। হে প্ৰভু, আপুনি আমাৰ পৃথিৱীখন বচাবলৈ আহিছে ন প্ৰভু? ৰক্ষা কৰক প্ৰভু। পৃথিৱী বচাব ঘেণ্টাও নবচাও তহঁতৰ পৃথিৱী। তহঁতৰ যিহে মূৰ্খবিলাক লিলিমাই কৰি ঘূৰি ফুৰিছে ৰাস্তাই ঘাটে হা? মইতো তোক নিব আহিছো। তোৰ অটপালি বহুত বেছি হৈছে। তহঁতৰ নিচিনা মানুহবিলাকক মই উঠাব আহিছো। আপুনি মোক কেলে নিবলৈ আহিছে? মইতো আপোনাক পুৱা গধূলি মই চাকি ধূপ ধূনা দি বুনিয়া লাডু বেচন লাডু দি থাকো, কিন্তু আপুনি মোৰ কথা অকণো নুশুনি নেমেলি আপুনি অলপো দয়া নকৰি কেলে মোক নিবলৈ আহিছে প্ৰভু? মূৰ্খ,
তোৰ সেই বুনিয়া লাডু সেই নাৰিকলৰ লাডু চুজি লাডু সেই মিঠা লাডু সোপা খাই 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 মোক ডায়েবেটিকে পালে বুজিছ হা এতিয়া মই সেই ইনচুলিন সানি আছো আৰু ময়ে নহয় পৃথিৱীৰ গোটেই ভগৱানৰ সেই বুনিয়া লাডু মিঠা লাডু সোপা খাই খাই গোটেই সোপা ডায়েবেটিক তহঁতৰ কাৰণে আমি ভগৱান বিলাকো এতিয়া শান্তিত নাপোৱা হৈছো গম পাইছনে নাই তই হা হে প্ৰভু মই আজিৰ পৰা আপোনাক মই বুনিয়া লাডু নিদো আজিৰ পৰা মই আপোনাক চিঙৰা কচুৰি আৰু কি আছে সেইবোৰ দিম দিয়ক এইবোৰ দিম হা নিজে যে ইমান ধুনীয়া ধুনীয়া খানা বনাও হা ভাত বনাও নে নাই হা মাছ বনাও নে নাই মাংস বনাও নে নাই হা আৰু সেই কণীৰ আঞ্জা বনাও নে নাই পনীৰ বনাও নে নাই চব্জি বনাও নে ইমান সোপা বনাই ফেচবুকত দিব হোৱাটছএপত ফটো দিব গ্ৰুপত ফটো দিব ঐ কেতিয়াবা মোক অকমান এচুকুত হলেও দি পাইছিলি তই হা প্ৰভু নাই দিয়া ক'ত লিখা আছে যে মোক দিব নাপায় বুলি হা প্ৰভু ক্ষমা কৰিব প্ৰভু দয়াব প্ৰভু ক্ষমা কৰিব হে প্ৰভু আৰু আপুনি মোক এনে সময়ত কিয় নিবলৈ আহিছে আপুনি মোক আগতে কেলে বুজাব নাহিলে আৰু এতিয়া মোৰ মানুহটো গম নাপায় এতিয়া কি বোলে এই ধুনীয়া চব্জি এখন বনাই আছে আৰু তেওঁৰ হাতৰ সোৱাদ বহুত টেষ্টি প্ৰভু মোক নিনিব আপুনি মোক কেলে বুজাব নাহিলে প্ৰভু বুজাব নাহিলে তোক কিমান বাৰ বুজাব আহিলো হা এই ডক্টৰৰ ৰূপত আহিলো তোৰ বন্ধু বান্ধৱৰ ৰূপত আহিলো সেই পুলিচৰ ৰূপত আহিলো তই এবাৰ জানো বুজিলি হা এবাৰো নুবুজিলি তই আৰু সেই বিয়নিৰ মেল পাতি ঘূৰি ফুৰিলি এতিয়া তোক আৰু বেলেগ একো উপায় নাই আৰু তইনো কোন চাই এনেকুৱা সীতা বা দ্ৰৌপদী যে তোক বচাবৰ কাৰণে মই একদম পঞ্চ ইন্দ্ৰিয়ৰ ৰূপ লৈ ধাৰণ কৰি তোক মই বচাব আহিম মত্যত হা মই আৰু এতিয়া বুজি পালো প্ৰভু আজি পৰা মই কাৰো ঘৰত বিয়নি আমাৰ মই ঘৰতে থাকিম প্ৰভু মই নাযাওঁ এতিয়া মোৰ ডিউটি পৰিছে তোক নিলেহে মই নাই এতিয়া মাৰ্চ এণ্ডিং হৈছে তোক মই নিলেহে মোৰ কোটা ফিলাপ হ'ব বল 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 বলা ভাত কেইটা বাঢ়িব লাগে বলা কি হ'ল কি হলো হেৰি শুনিছে কি মই সপোনত এতিয়া প্ৰভু ভগৱন্তক দেখিলো ভগৱান কি কোৱা হে আৰু ভগৱানে মোক লৈ যাবলৈ ওলাইছিলে ভগৱানক যে আমি যে বুনিয়া লাডু বেচনৰ লাডু দিওঁ এইবিলাক দিবলৈ নালাগে ভগৱানৰ ডায়েবেটিক হৈছে কি